আজি মই দুপৰৰ আঞ্জালৈ তৈয়াৰী কৰিব লৈছোঁ এইকেইটা উপকৰণকেইটা আপোনালোকক দেখুৱাইছে। এয়া লৈছোঁ শ'ল মাছ কাটি, লগত এয়া ফোৰণৰ কাৰণে লৈছোঁ কেঁচা পকা জলকীয়া, ঔটেঙা, কচু আৰু লগত লৈছোঁ কেইডালমান চেংমৰা শাক। এই শাকবিধ সৰ্বসাধাৰণতে বিলৰ জলাশয়ৰ কাষত বা পানীৰ জুৱলি অৱস্থাত ইয়াক পোৱা যায় আৰু খুব শৰীৰৰ বাবে উপযুক্ত এবিধ শাক বুলি কোৱা হয়। ইয়াক মই ৰান্ধিবলৈ লওঁতে তেলত ফোৰণ দিম। তেল দিম মই সৰিয়হৰ তেল দিম আৰু তেলত ফোৰণ হিচাপে ব্যৱহাৰ কৰিম মেথি, আগত দিম নহৰু। এইধৰণে মই এইবিলাক গুচাই লৈছোঁ। এইখিনি ফোৰণ দি মই আজি আঞ্জাখন তৈয়াৰ কৰিম আৰু হৈ যোৱাৰ পিছত আপোনালোকক আকৌ মই দেখুৱাম। এয়া তৈয়াৰ হৈ গ'ল মাছৰ লগত কচু, ঔটেঙা, চেংমৰা দি ৰন্ধা আঞ্জা। এতিয়া এই ভাতৰ লগত লৈছোঁ খাবৰ বাবে। এয়া মই নেক্সট ডে বনালোঁ এগ মলাইকাৰী। এইধৰণেই বনাইছোঁ। এইখিনি পোলাওৰ লগত পৰিৱেশন কৰিম। লগতে এয়া মই দিছোঁ বাৰীত নিজাতে লগোৱা পদিনা গাৰ্নিছৰ কাৰণে। এই হোৱাইট এগ কাৰীটো বনাবলৈ মই লৈছিলোঁ প্ৰথমে পিঁয়াজ, নহৰু, আদা, কেইটামান আলমণ্ড লাইটকৈ ফ্ৰাই কৰি লৈছিলোঁ। কষ্টুৰি মেথি আৰু ক্ৰীম দি আপোনালোকে এইধৰণে হোৱাইট মলাই কাৰী বনাব পাৰে এগ দি। লগতে লৈছোঁ এয়া পোলাও।